নমস্কাৰ বন্ধুসকল, আজি বিষয়টো হ'ল ব্ৰইলাৰ ফাৰ্মত আপোনালোকে কেনে ধৰণৰ ত্ৰিপাল লগাব লাগে। এইখন ত্ৰিপাল মই আনিছিলোঁ 8 মাহমানৰ আগতে, এবছৰ হোৱাই নাই। ত্ৰিপালৰ অৱস্থা আপোনালোকে দেখিব পাইছে, পুৰা ডেমেজ হৈ গৈছে। ত্ৰিপালখন পুৰা পাত মেলি গৈছে, আপোনাৰ কাগজৰ নিচিনা পালি গৈছে ত্ৰিপাল আপোনাৰ। আৰু 90 GSM ত্ৰিপাল আছিলে এইখন। 90 GSM ত্ৰিপাল আপোনাৰ ফাৰ্মত একচুৱেলি লগাবই নালাগে। ফাৰ্মত আপোনাৰ ৰ'দ আৰু বৰষুণত একেৰাহে থাকে যে, সেইটো কাৰণে 90 GSM ত্ৰিপাল আপোনালোকে লগালে বহুত সোনকালে ডেমেজ হয়। আৰু ময়ো এইখন ত্ৰিপাল আপোনাৰ বেলেগ এজন ফাৰ্মাৰক সুধি পিনি লগাইছিলোঁ 90 GSM ত্ৰিপাল। সেইজনে কৈছিলে আপোনাৰ 90 GSM ত্ৰিপাল এবছৰৰ কাৰণে একোৱেই নহয় বুলি, কিন্তু আপোনালোকে দেখিব পাইছে এবছৰ নহওঁতে কি অৱস্থা। সেইকাৰণে আপোনালোকে যিকোনো ফাৰ্মৰ বা সা সঁজুলি লওঁতে, ত্ৰিপালে হওক বা বিভিন্ন ধৰণৰ সা সঁজুলি লওঁতে নিজৰ বিচাৰ বিবেচনাৰে আপোনালোকে বস্তু আনিব। পাৰিলে 2 টকা বেছিয়ে যাওক, আপোনাৰ ভাল কোৱালিটি ভাল মাল আনিব। এনেই আপোনাৰ এইখন ত্ৰিপাল আপোনাৰ চিলপলিনৰ ত্ৰিপাল আছিলে। আৰু এনেই য'ত ফুটা হৈ গৈছিলে, মই এনেই কোলাকৈ এনেকৈ ত্ৰিপাল পেলাইও দিছিলোঁ, কোলা কাটি য'ত ফুটা হৈছিলে, কিন্তু ৰখাব নোৱাৰি। যিমান যি হ'লেও ফুটা নিজে য'তে ত'তে ফুটা হ'বলৈ লৈছে। সেইকাৰণে মই আৰু এতিয়া নতুন এখন ত্ৰিপাল লৈ আহিছোঁ। এইটো 120 GSM হয়। এইটো আহিলে আপোনাৰ ষ্টাৰপলিন, সেইটো আছিলে চিলপলিন। আপোনাৰ ষ্টাৰপলিন এইটো ৰেট লৈছে আপোনাৰ 6,000 টকা ল'লে মোৰ ষ্টাৰপলিনৰ। এইখন আপোনাৰ পুৰণা ত্ৰিপালটো হয়, পুৰণা। আৰু এনেধৰণে সম্পূৰ্ণ পুৰণা ত্ৰিপালখন খুলি পেলোৱা হৈছে, আৰু পুৰণা ত্ৰিপালখন নতুন ত্ৰিপালখনৰ ওপৰত পেলাম বুলি ভাবিছোঁ। এনে পুৰণা ত্ৰিপালখন চাইজ আছিলে 70/33। নতুন ত্ৰিপালখনৰ চাইজ আহিল আপোনাৰ 70/30। অলপমান আপোনাৰ সৰু হ'ব, সমানেই হ'ব। আৰু এনেধৰণে মেলি লৈ আপোনাৰ ত্ৰিপালৰ ওপৰত আপোনাৰ বাঁহ পেলাই দিব লাগিব। এনে চালি বৈ পেলাই দিলে আৰু ভাল হয়। এনেই মই এতিয়া বাঁহ কাটি থোৱা নাই কাৰণে এনেধৰণে আপোনাৰ বাঁহ কেইডালমান পেলাই বান্ধি থৈ দিম। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ চেনেলটো।